হে দোস্ত স্বাগতম মাই নিউ ব্লগ। আজি যাম আমি বাঁহৰে বনোৱা ঠাইলৈ, য'ত মানে জাহাজ বনোৱা হয়, টাইটেনিক বনোৱা হয়, হেলিকপ্টাৰ বনোৱা হয় আৰু অন্যান্য বস্তু বনোৱা হয়। এতিয়া তালৈ যাম। এতিয়া ঠাইখন মানে বহুত দূৰত নহয়, আমাৰ কাষৰে একজন মানে খুৰাজনে বনায় বাঁহৰে। বহুত বস্তু বনালা আৰু এতিয়ালৈ বনাই আছে, এতিয়াও আছে। এখন জাহাজ আছে ঘৰত। এতিয়া আমি বনাম বনাম নহয়, ভুল মানে দেখাম। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু মোৰ ভিডিঅ'টো চাই থাকিবলৈ প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বলক আমি যাওঁ তালৈ। এতিয়া যাই আছোঁ আমি। এইটো আমাৰ ঘৰ হয়, মানে বাগিচা। এতিয়া বলক। এতিয়া বলক আমি যাই আছোঁ। এতিয়া আহি পালোঁ আমি ঘৰ। এইজন খুৰা হয়, নামটো মুনি, আৰু এনেকৈ থাকে। আৰু আপোনালোকক কৈছিলোঁ যে এই জাহাজবিলাক হয়, দেখাওঁ ৰ'ব। এই চাওক, এইবিলাক দেখিছেনে? এই জাহাজ এইখন হ'ল টাইটানিক। খুৰা মানে বাঁহগিলা যে মানে ভাস্কুৱালি যেতিয়া মানে আমি কাটি কিনি বনাওঁ, ফাটি নাযায় নেকি? ফাটি নাযায়, বুদ্ধি কৰিলে ফাটি নাযায়, বুদ্ধি নকৰিলে ফাটে। হা, বুদ্ধি কৰি মাৰিলে ফাটি নাযায়, নহ'লে ফাটে। অঁ এনে আমি বাঁহ চাহটো বনালে বা বাকীগিলা ফাটি যায় এইফালে, বাঁহটো ফাটিয়ে। কিবা দেই নেকি ইয়াতে? একো নেদে ন? য'ত গছ ওলাব লাগে তাতে আমি অলপ বিন্ধা কৰি লওঁ। অঁ এইবিলাক গোটেই আঠা। এইবিলাক আঠা হয়, এই আঠা এইগিলাও আঠা হয়। আৰু এইগিলা বনাইছে এই বগলী, এইটো বগলী হয়, আৰু এইটো টব হয়। আৰু এইবিলাক দেখিছেনে? এইটো আৰু বহুত বস্তু বনাইছে, মানে আপোনালোক ফটোত দেখাই আছোঁ। এনেকৈ বনাই মানে এনেকৈ চলি আছে আৰু খুৰাহঁতে মানে বেলেগে অৰ্ডাৰ দিয়ে আৰু সেই হিচাপত এইগিলা বস্তু বনোৱা হয়। আৰু এইটো দেখিছে, এইটো ঘড়ী হয়, আৰু এইটো টাৱাৰ, এণ্টিনা নহয়, টাৱাৰ। আৰু এইবিলাক ফটো আছে, এইবিলাক বনাইছে। এই এটা বনাইছে, এই এটা, আৰু বহুত বনোৱা হৈছে। এতিয়া মানে বিকি দিছে, সেইকাৰণে এতিয়া বেছি হেৰি নাই, বস্তুবিলাক নাই। আৰু চাওক, অ' দাদা কি খবৰ? এই মোক উৰাই পেলাব পুৰা, আৰু আমাক চিকিউৰিটি দি আছে।